ফ্ৰেণ্ডছ, মই মালবিকা আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাই আছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু কুশলে আছে। আজি এখন মই নতুন ভিডিঅ' লৈ আপোনালোকক লৈ আহিছোঁ। এয়া মই পুৱা গা ধুই মেলি আহি এতিয়া পাকঘৰত সোমাইছোঁ। পাকঘৰত সোমাই এয়া গেছৰ যিবিলাক মানে কি আছে চুলাৰ এইবিলাক মানে মাঞ্জিছোঁ। গাখীৰ পৰিছিল সেইকাৰণে লেতেৰা হৈছিল। এয়া মাঞ্জি কেনে এতিয়া মুচি এতিয়া গেছটো লগাম আৰু ভাত বহাই দিম। এতিয়া মানে দেৰিও হৈ গৈছে আজি। এয়া সোনকালে মানে খৰধৰ কৰি আছোঁ। এয়া ভাত বহাই দিলোঁ। হাঁড়িতে বহাই দিছোঁ কাৰণ প্ৰেছাৰৰ ভাত বেছি খাব নোৱাৰি। এইফালে মই ভাজিম মাছ। এয়া মাছ ভাজিৰ কাৰণে তেলখিনি দি দিলোঁ। এইফালে ভাত হৈ গ'ল, মোৰ অলৰেডি ভাত হৈ গৈছে। এতিয়া মাছখিনি ভাজি লওঁ। এয়া মাছ এই ৰূপচান্দা মাছ আছিলে, সেইদিনাখন লৈ আহিছে। এয়া মই মাছেদি শাকৰ ঝোলটো বনাই ল'ম আৰু শাক মানে কোমোৰা শাক, যিটো পানী কোমোৰা কয়, আমি পানী কোমোৰা কওঁ, জালি কোমোৰা, এইটোৰ আগাল মানে আগটো দি মই মানে এই মাছৰ ঝোলটো বনাম। এই বহুত টেষ্টি লাগে সেইটো শাক দি মাছৰ ঝোল। এয়া মই মাছখিনি ভালকৈ ভাজি লওঁ। আৰু মাছখিনি ভাজোঁতে গাত মোৰ এনেকৈ তেল মানে ছিটকি আহি পৰিছিল। পূৰা ফুটা মাছখিনিত তেলখিনি পূৰা ফুটিছে আৰু তেল ফুটি ফুটি গাত আহি পৰে। একদম পিছুৱাই থিয় হৈ গৈছোঁ মানে মাছৰ তেল গাত পৰি ভয়তে। এইফালে মাছখিনি ভালকৈ লৰালৰি কৰি আছোঁ। এয়া উলট পালট কৰি দি আছোঁ। এইফালে ছোৱালীও স্কুল যাব ওলাইছে। তাই স্কুল গ'লে মানে তাই ভাত খুৱাই দিলোঁ আৰু গৰম গৰম ভাত। এইফালে মই ডাক্তৰে খাব দিছে পানী, পূৰা পানী। এইফালে বনাই আছোঁ আৰু এইফালে পানী খাই আছোঁ। এইফালে শাক চবখিনি কাটি লৈছোঁ। আৰু ইমান গৰম দিছে, বাপৰে বাপ, খালি পানীৰে পিয়া লাগে, পানীৰে পিয়া লাগে। সেইকাৰণে পানীখিনি খায়েই আছোঁ। এইফালে মোৰ মাছ ভজা হৈ গ'ল। এয়া শাকখিনি মই বহাই দিম। আৰু ডাক্তৰে খাব দিয়া নাই, পিঁয়াজ খাব দিয়া নাই চব্জিত, মানে খালি অলপমান খালি নহৰু দি কেনে এয়া তৰকাৰী বনাই আছোঁ। আৰু পিঁয়াজটো নিদিলে মই ইমান টেষ্টি নাপাওঁ আৰু তৰকাৰী। সেইকাৰণে টেষ্ট কৰিব চেষ্টা কৰি আছোঁ, কেনেকৈ বনালে টেষ্ট লাগিব। এইফালে নিমখ হালধি দিয়া হৈ গ'ল মোৰ শাকত। শাকখিনি ভালকৈ ভাজি লৈ মছলা দিলোঁ, জিৰা আৰু ধনিয়া গুড়ি, আৰু বেলেগ মছলা নিদিওঁ, খালি এয়া জিৰা আৰু ধনিয়া দিলে হৈ যায় মোৰ। আৰু অলপমান আদা ভেটুৱাই দিওঁ। এইফালে ই কৈ আছে এতিয়াও তোৰ ভাত হোৱা নাই, এতিয়াও ভাত হোৱা নাই। মোৰ বহুত দেৰি হৈছে। দুটাই পূৰা ই খং হৈ গৈছে মোৰ ওপৰত, এতিয়া ভাত দিব পৰা নাই, সেইকাৰণে কাজিয়াই লাগি গ'ল। এইফালে ই দেখাই আছে আম সেইদিনাখন 2টা পাৰিছিলোঁ, এয়া তাৰে এটা আছে, এতিয়াও খাব নোৱাৰে কোনেও, মানে খোৱা নাযায় টক বস্তুটো। এইফালে মই কাটি আছোঁ কোমোৰা, কাৰণ সেইফালে এনেকৈ চব্জি বহাই দিছোঁ, এইফালে বনায়ো আছোঁ, এইফালে চব্জি কাটিও আছোঁ। এইফালে কোমোৰাখিনি ভালকৈ কাটি লওঁ। কাটি লৈ কোমোৰা এয়া লাবৰা বনাম। কোমোৰাটোত অলপমান তেল বেছি কৰি দি আৰু আদা থেতুৱাই দি, মানে নিৰামিষৰ ভিতৰতো বহুত টেষ্টি লাগে কোমোৰাটো। এয়া মই পূৰা খৰধৰকৈ কাটি লৈ আছোঁ। দেৰি হৈছে, বহুত দেৰি হৈছে। এইফালে ই যাওঁ কৈ আছে, মই তাক ৰখাই আছোঁ যে ৰ'বা আৰু অলপ সময় হৈ গৈছে এনেকৈ
গৈ আছোঁ। এইফালে ছোৱালীৰো চকুত এটা উঠিছে আঞ্জানাই, মানে ছোৱালীয়ে তাও স্কুল যাব বিচাৰিছে। তা ভাবিলোঁ যাওক, নহ'লে ঘৰত বহি থাকিলে আৰু বেছি বেয়া লাগিব মনটো, সেইকাৰণে পঠিয়াই দিলোঁ আৰু স্কুলত। ইফালে মোৰ শাকৰ ঝোলখিনি হৈ গ'ল, মই নমাই ল'লোঁ শাকৰ ঝোলখিনি। আৰু এইফালে কোমোৰা চব্জি বনাবৰ কাৰণে এইফালে মই কেৰাহী বহাই দিছোঁ। এতিয়া কোমোৰা চব্জিখিনি বনাই ল'ম ভালকৈ। আজি কি হৈছে, খালি গাতে তেল ফুটি পৰি আছে, খালি গাতে তেল পৰি আছে আজি। একদম হাতত পৰি গৈছে, মানে পুৰিছে অলপ হাত। তাৰপিছত এয়া কোমোৰাখিনি বহাই দিলোঁ আৰু খৰধৰ কৰি আছোঁ। এইফালে নিমখ হালধি দিয়া হৈ গ'ল, আৰু অলপমান আদা দিম, তে হৈ গ'ল আৰু মোৰ মছলা দিয়া। এইফালে ঢাকি দিলোঁ, অলপ ঢাকি দিলে সোনকালে সিজি যাব বস্তুখিনি। আৰু কোমোৰা ভাজি এনেকৈ খাই বহুত টেষ্ট লাগে। এইফালে পানী উঠাই আছে। এইফালে বতৰটো পূৰা ধুনীয়া হৈ আছে। ৰাতিটো পূৰা বতাহ দিছিল, বৰষুণ হোৱা নাই, কিন্তু বতাহটো বহুত আহিছিল, বহুত দিছিল বতাহ। ৰাতি কেইটা বাজে, তেতিয়া 11:30 12টামান বাজে, বহুত বতাহ হৈছিল। এয়া আমখিনি, ইমান বতাহৰ মাজতো আমখিনি পৰা নাই, এটা আমো পৰা নাই গছৰ পৰা। এয়া আমখিনি মানে পাকি আছে এতিয়া এটা দুটাকৈ। এইফালে মই এয়া বিচনাখন ভালকৈ ভাল কৰি আছোঁ। এয়া টোপনিৰ পৰা উঠাৰ পিছত আৰু বিচনা ভাল কৰাই নাই। সেইফালে বিচনাখন পৰিষ্কাৰ কৰোঁ, আৰু বিচনা মানে ঝাৰু নিদিলে মোক ভাল নালাগে একদম। সেইকাৰণে সদায় মই মানে ঝাৰু দিওঁৱেই বিচনাখন, নহ'লে খচখচীয়া হৈ থাকে। আৰু শুই উঠাৰ পিছত বিচনা এনেকৈ ঝাৰু দিব লাগে। সেইটো বোলে কৰিলে বিচনাখনত মানে কি হয় আৰু ভালে পৰিপাটিকৈ ৰাখিলে। আৰু মই এনেকৈ ধুনীয়াকৈ পৰিপাটিকৈ ৰখা মই বহুত পচন্দ কৰোঁ। এইফালে গা ধুব গ'ল। এইফালে মই এয়া চব্জিখিনি বহাই দি গৈছোঁ। এইফালে লাবৰাখিনি এয়া প্ৰায় হৈয়ে গৈছে।
মাছৰ তৰকাৰী হৈ গ'ল এতিয়া খাব চাওঁ কি বনাই দিলোঁ অলপ চেৱাই তাকে এমা চেৱাইটো কেনেকুৱা হৈছে ভাল হৈছে আৰু ভালকৈ কিতাপ পঢ়া হা আজি বন্ধ আছে ভালকৈ পঢ়িবা হা কি লিখি আছে চাওঁ Cat. কেট অঁ ভালকৈ লিখা তাৰপিছত আবেলি এয়া খাই বৈ মানে ছোৱালী আৰু মই অলপমান খোজকাঢ়িব ওলালোঁ এয়া ব্ৰিজৰ ওপৰত গৈছোঁ অলপমান খোজকাঢ়ি আহিলোঁ মনটো অলপ ভাল লাগে মানে ঘৰত এনেকৈ থাকিলে মনটো বেয়া লাগে সেইকাৰণে অলপমান ওলাই গ'লোঁ ব্ৰিজতে অলপমান এয়া চানমাৰি ব্ৰিজত ওপৰত অলপমান খোজকাঢ়ি আহিলোঁ মায়ে আৰু ছোৱালীয়ে দুটাই আৰু ছোৱালীও অলপমান তাক বাহিৰত লৈ গ'লে তাইও ভাল পায় কাৰণ গোটেই দিন ঘৰৰ ৰুমতে থাকে ৰুমৰ পৰা ওলাব নোৱাৰে সেইকাৰণে মনটো তাৰ খাৰাপ হৈ যায় ন সেইকাৰণে তাকো অলপমান ফুৰাবৰ কাৰণে এই ব্ৰিজখনৰ ওপৰত লৈ যাওঁ দেউতাই নতুন আজি ফেন এয়া আনিছে ৰাতি পুৰাণা ফেনৰ বতাহ নালাগে ফেনটোৰ নাম হ'ল এইটো শ্ল' ঘূৰে এচিৰ নিচিনা বতাহ লাগে সেইটো ঠিক কৰি আছে লগাই আছে একদম পুৰণা ফেনটো বহুত আৱাজ কৰে লাইনটো গ'ল লাইনটো ভিডিঅ'খন যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই